নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলোঁ। মোৰ সৈতে সংগ দিছে আমাৰ বনৰগাঁও সমষ্টিৰ সন্মানীয় MCLA যুবিৰাজ ডাঙৰীয়া ইয়াতে সংগ দিছে এই অঞ্চলৰে আমাৰ প্ৰাক্তন মন্ত্ৰী তথা BTCৰ বৰ্তমানৰ MCLA দনেশ্বৰ গয়াৰী ছাৰে। দেখিছে আপোনালোকে লগে লোকাৰণ্য সকলো জাতি জনগোষ্ঠীৰ মানুহে উঠি পৰি আহি BPF দলক ভোট দিয়াৰ কাৰণে ইতিমধ্যে ৰেডি হৈ আছে, আমাক সহযোগিতা কৰিবৰ কাৰণে ৰেডি হৈ আছে। আগন্তুক দিনত BTCবাসী ৰাইজে অসমবাসী ৰাইজে আমি উন্নয়নৰ কাৰণে কাম কৰি যাম। এইবাৰৰ ৰাজনীতিটো উন্নয়নৰ কাৰণে হৈ আছে আৰু ৰাইজে উন্নয়নৰ স্বাৰ্থত BPF দলক ভোট দিবলৈ 9 তাৰিখে ঢিলে ঢুলে ওলাই আহিব। আৰু মই অনুৰোধ জনাইছোঁ বাঘুংৰিবাসী ৰাইজৰ লগতে BTC অঞ্চলৰ অসমৰ সমগ্ৰ ৰাইজে একেলগে আহি এইবাৰ উন্নয়নৰ স্বাৰ্থত ৰাইজক ভোট দিব আৰু বাঘুংৰি সমষ্টিয়ে উন্নয়নৰ স্বাৰ্থত মোক এইবাৰ ভোট দি নাঙলৰ ছবিত ভোট দি ইয়াৰ পৰা জিকাই লৈ গৈ এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব। যুঁজ ইয়াতে মই দেখা নাই। হাগ্ৰামা মহিলা ছাৰে যি উন্নয়নৰ পৰিকল্পনা লৈছে, সকলো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যোৱাৰ যি চিন্তা লৈছে, ইতিমধ্যে ৰাইজে বিবেচনা কৰি থৈছে যে BTCৰ উন্নয়ন হাগ্ৰামা মহিলাৰ নেতৃত্বতে হ'ব। গতিকে হাগ্ৰামা মহিলাৰ হাত শক্তিশালী কৰিবলৈ বাঘুংৰি সমষ্টিৰ কেণ্ডিডেট হিচাপে মোক ইয়াৰ পৰা বিপুল ভোটত ৰাইজে জয়ী কৰি লৈ যাব বুলি ইতিমধ্যে থিৰাং কৰি থৈছে।